हेलो बंधु बान्धवीসকল स्वागतम জানাইছো মোৰ নতুন এটি ভিডিঅ'লৈ। আমি হলো সৰু মানুহ, আমি সৰু সৰু কথাতে বহুত সুখ পাওঁ আৰু আমি সৰু সৰু কথাতে কেতিয়াবা বহুত দুখ পাওঁ। সৰু সৰু সপোনৰ সৈতে আমাৰ জীৱন আৰু সৰু সৰু সপোনবোৰ পূৰণ হ'লে বহুত সুখী হওঁ আমি। আজি ৰাতিপুৱাৰে পৰা মই খুব সুখী হৈ আছিলোঁ আৰু এক্সাইটেড হৈ আছিলোঁ কাৰণ মই মনে বিচৰা এটা কাম কৰিব গৈ আছোঁ। এখন ৰেঞ্জাৰ চাইকেল মোৰ কিনিব খুব ইচ্ছা আছিলে আৰু এই দোকানখন হৈছে আপোনাৰ তিনিচুকীয়া পুলিচ ষ্টেচনৰ সন্মুখৰ দোকান। আপোনালোকে আহিব পাৰে। তিনিচুকীয়া সদৰ থানাৰ সন্মুখৰ এখন খুব ভাল দোকান আৰু মই এনেকৈ এইখন চাইকেল চিলেক্ট কৰি ল'লোঁ আৰু খুৰাজনে মোৰ চাইকেলখন মোৰ সুবিধা অনুযায়ী ফিটিং কৰি দিবলৈ চেষ্টা কৰি আছিলে। মানে কি জানে না, আমাৰ জীৱনটোৱে হৈছে সুখ আৰু দুখৰ সমাহাৰ। তো আপুনি যদি সুখ বিচাৰি ল'ব জানে অলপতে সুখ লৈ ল'ব পাৰে। আৰু আপুনি যদি সৰু সৰু সুখবোৰ বুটলি ল'ব নাজানে ন, তেতিয়াহ'লে আপুনি জীৱনৰ একো মাদকতা বুজি নাপায়। আৰু এইখিনিতে দাদাজনে মোক চাইকেলখনৰ ফেচিলিটি আৰু ফিচাৰ্ছবিলাকৰ কথা বুজাই দি আছিলে আৰু 2 ইয়াৰৰ ৱাৰেণ্টি আছিলে, এইবিলাক দেখাই দি আছিলে। খুব বেছি সুখী আছিলোঁ মই। হয়, মই তেনেকুৱাই ছোৱালী, অলপ সুখতে সুখী হ'ব। আৰু এতিয়া দোকানৰ ভিতৰত থকা বাকী চাইকেলবিলাক দেখাই দিছোঁ। বহুত ভেৰাইটিজ চাইকেল আছে ইয়াতে, আপোনালোকে আহিব পাৰে। তিনিচুকীয়া সদৰ থানাৰ সন্মুখৰ দোকান। মই আকৌ এবাৰ কৈ দিছোঁ। আৰু দাদাজনে আমাক বিভিন্ন চাইকেলৰ কথা কিবাকিবি কৈ আছিলে আৰু মই একেবাৰে সাধাৰণ এখন চাইকেল কিনিছিলোঁ। মোৰ ইয়াতে মই বৰ বিশেষ কৃত্ৰিম চাইকেল কিনিব বিচৰা নাছিলোঁ, সেয়ে একেবাৰে চিম্পুল এখন চাইকেল মই চিলেক্ট কৰি লৈছিলোঁ। আপোনালোকেও তিনিচুকীয়া মেইন টাউনৰ ডেইলি মাৰ্কেটৰ এইখন দোকানত আহিব পাৰে। অতি কম মূল্যত ভাল ভাল চাইকেল আপোনালোকে লৈ যাব পাৰিব। এতিয়া আমাৰ পইচা দিয়া আৰু মই পইচা দাদা দুজনক দি দিলোঁ আৰু দাদাই মোক বিলখন দি দিলে আৰু লগতে তাতে ৱাৰেণ্টি কিবা আছে বুলি ক'লে। 2 বছৰৰ ৱাৰেণ্টি আছে বডি ফ্ৰেমৰ। আকৌ এইফালে মোৰ চাইকেলখন খুৰাই সকলোবিলাক ইকুইপমেণ্ট লগাই কিনে ৰেডি কৰি দিলে আৰু মই একেবাৰে যিহেতু ওচৰৰ দোকানতে কিনিছিলোঁ, মই একেবাৰে থানালৈ মই চাইকেলখন চলাই লৈ গ'লোঁ। সুখ দুখ খং অভিমান, প্ৰাপ্তি অপ্ৰাপ্তি, সফল বিফল, এইবিলাকেতো জীৱনৰ একো একোটা খণ্ড, একো একোটা ষ্টেপ, য'ত আমি জীৱনৰ ৰং কি, যদি দুখ নাথাকে সুখৰ মূল্য কেনেকৈ বুজি পাম? যদি আপুনি বিফল নহয় সফলতাৰ মূল্য কেনেকৈ বুজি পাব? যদি আপুনি জীৱনত কেতিয়াও কান্দি পোৱা নাই তেতিয়া হহাৰ মূল্য কি বুজি পাব? তো এনেকৈ সদায় হাঁহি ধেমালিৰে জীৱনটো পাৰ কৰক। সকলোৱে জীৱনৰ আচল মহত্ব বুজিবলৈ চেষ্টা কৰক। জীৱন সদায় দুখেৰে ভৰি নাথাকে আৰু জীৱন সদায় সুখেৰেও ভৰি নাথাকে। ক'ৰবাত যদি কিবা ভুল কথা কৈছোঁ ক্ষমা কৰি দিব। ভিডিঅ'টো শেষলৈকে চাবৰ বাবে ধন্যবাদ। আজিলৈ বাই বাই।